হেল্ল' বন্ধুসকল, আজিকালি এআইত বৰ ধুনীয়া ধুনীয়া ফটো বনাব পাৰি আৰু এই ফটোসমূহ ফেচবুকত আপলোড দি তাৰ পৰা ইনকাম কৰিব পাৰি, অৰ্থাৎ ডলাৰ পাব পাৰি। কেৱল ভিডিঅ'টোত যে ডলাৰ পোৱা যায় তেনে নহয়, ফটোটোত যথেষ্ট পৰিমাণে ডলাৰ পায়। তো এতিয়া এআইতনো ইমান ধুনীয়াকৈ ফটো কেনেকৈ বনায় আৰু সেই ফটোবোৰ দেখিবলৈ যে ইমান ধুনীয়া, আপুনি এবাৰ বনোৱাৰ পিছত সদায় আপোনাৰ ফেচবুকত বা ইনষ্টাত আপলোড দিওঁ যেন লাগিব। বলক এতিয়া অকণমান দেখাই। আপোনাৰ মোবাইলটো যদি চেমচাঙৰ নিউ কিবা ভাৰ্চন হয় বা যদি ৰেডমি প্ৰ' প্লাছ এনেকুৱা কিবা হয়, তেতিয়াহ'লে আপোনাৰ মোবাইলত এই জেমিনি এপছটো থাকিব পাৰে। আপুনি চেক কৰি ল'ব আৰু যদি নাই তেন্তে আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লওক। তাৰপিছত আপুনি এপছটো অ'পেন কৰক। অ'পেন কৰাৰ পিছতে আপোনাৰ ডিছপ্লেত শ্ব' কৰিব চাৰিটা অপশ্যন। প্ৰথমটো এক্সপ্ল'ৰ IPL ফেন জোন, তাৰপিছতে ক্ৰিয়েট ইমেজ আহিব, ক্ৰিয়েট মিউজিক। আপুনি ক'তো ক্লিক কৰিব নালাগে, ক্ৰিয়েট ইমেজত ক্লিক কৰি দিয়ক। তাৰপিছত ইয়াত কিবা কিবি দেখুৱাই থাকিব, ছবি ফটো এইবিলাক আপুনি চাব নালাগে। ডাইৰেক্টলি আপুনি যাওক, তলত লেফ্ট চাইডে প্লাছ চিনটো আছে, প্লাছ চিনটোত ক্লিক কৰক। প্লাছ চিনটোত ক্লিক কৰাৰ পিছত আপোনাৰ কেমেৰা, গেলেৰী, ফাইলছ এইবোৰ খোল খাব। আপুনি গেলেৰীৰ পৰা আপোনাৰ মন পচন্দৰ এখন ফটো ক্লিক কৰক। এই ফটোখন আপুনি যেনেকৈ বিচাৰে তেনেকৈ বনাব পাৰে। এতিয়া য'ত বেকগ্ৰাউণ্ড লগাব বিচাৰে ত'তেই লগাব পাৰে, একদম হুবহু, কোনো ডুপ্লিকেট যেন নালাগে, একদম ৰিয়েল যেন লাগিব। মোৰ তাত যিহেতু ফটো বেছি নাই, মেক্সিমাম ভিডিঅ' আছে, মই ভিডিঅ' আপলোড কৰোঁ বেছিভাগ। তো এখন ফটো পালোঁ, মই এই ফটোখন মই ক্লিক কৰি ল'লোঁ। ক্লিক কৰাৰ পিছত নেক্সট এনেকৈ আহিব আপোনাৰ। এই মই ফটোখন ক্লিক কৰিলোঁ, ডান কৰি দিলোঁ। এতিয়া ডান কৰি দিলোঁ। ডান কৰি দিয়াৰ পিছতে মোক সুধিছে মানে ডেছক্ৰাইব ইউৰ ইমেজ, ফটোখনৰ বিষয়ে বৰ্ণনা কৰিব দিছে। ইয়াত ৰাইট চাইডে এটা মাইক দিয়া আছে, আপোনালোকে চাওকচোন। ৰাইট চাইডে ফাষ্ট বুলি লিখা আছে, তাৰ অকণমান ইফালে মাইকটো দিয়া আছে। মাইকটোত আপুনি ক্লিক কৰক আৰু ভইচ দি ক'ব পাৰে। যদি আপোনাৰ তাত ভইচ অপশ্যনটো শ্ব' নকৰে, আপুনি লিখি দিব পাৰে। তাৰপিছত মই যেতিয়া এই কথাখিনি ক'লোঁ যে এইখন ফটো মোক পাৰ্কত বনাই দিয়া, তাৰপিছত মাইকটো ৰাইট চাইডে থকা এই চিম্বলটোত ক্লিক কৰি দিয়াৰ পিছত অকণমান মানে চাৰ্জ হোৱা দেখাব আৰু লগে লগে আপোনাৰ ফটোখন লোড হোৱা দেখাব এনেধৰণে। ইয়াত হিন্দীত লিখা আহিছে, এই ফটোকো পাৰ্ক মে বনা দো। মই কওঁতে তেনেকৈ কৈছিলোঁ, সেইকাৰণে এনেকৈ আহিছে। কিছু সময় পিছতে ফটোখন খুব সুন্দৰভাৱে ওলাই পৰিব, চাই থাকিব। ठीक है, यहाँ छवि है। দেখিলেনে কেনেকুৱা ফটোখন ইমান ধুনীয়া মানে HD কোৱালিটিত বনাই দিছে। এতিয়া এই ফটোখন আমি ডাউনলোড কৰিম আৰু আপোনাৰ মন পচন্দ মতে আপুনি য'তে ইচ্ছা ত'তে আপলোড কৰিব পাৰিব। এতিয়া ফটোখনৰ তলত ৰাইট চাইডে যি 3 ডট আছে তাত ক্লিক কৰি দিয়া। ক্লিক কৰাৰ পিছত ছেভ ইমেজ দ্বিতীয়টো অপশ্যনত আছে, তাত ক্লিক কৰা। ফটোখন আপোনাৰ গেলেৰীত আহি যাব। আৰু মই যে ইমান কষ্ট কৰি আপোনালোকক গোটেইখিনি ডিটেইলছ শিকালোঁ, তাৰ কাৰণে এটা থেংক ইউ দি ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ বাই।